হওক এজন যিকোনো ল'ৰা ছোৱালী হওক এজন মহিলা হওক যিটো ইনকামৰ কাৰণে আপুনি পুৰা মাহটো কাম কৰিব লাগে সেই ইনকামটো মই 1 উইকত পাইছোঁ। তেখেতে আগতে ই ৰিক্সা চলাইছিলে, কোনো আজিকালি কোনেও ক'ব পাৰিব নেকি আগতে ই ৰিক্সা চলাইছিল বুলি? কোনো ক'ব নোৱাৰে। আগতে কলকাতাত মই যিখন হোটেল দ্য ৱেষ্টাৰ্ণ হোটেল, মই সেই হোটেলত প্ৰায় আপোনাৰ 2 দিন 3 ৰাতি। হেল্ল' গাইজ, ৱেলকাম টু বাবলু ব্লগছ। আজিৰ ভিডিঅ'টো একচুৱেলি কোনো ব্লগ নহয়, আপোনালোকক এটা খবৰ দিম এটা, ঠিক আছে? কাৰণ চাওক বৰ্তমান সময়ত কি হয় 2022 চন, আজি কি হৈ আছে বৰ্তমান সময়ত যে আজি কোনো চাকৰি নাই। আজি ডক্টৰ BA পঢ়ি কেনে MA পঢ়ি কেনে ডিগ্ৰী পাছ কৰি WME পাছ কৰি ঘৰত আজি বেৰোজগাৰ হৈ আছে, কোনো কাম কাজ নাই, কোনো চাকৰি বাকৰি নাই। আজি ঘৰত বহুতে বেকাৰ বহি আছে কি নাই? বহুতে বহি আছে। তাৰ উপৰিও আপোনালোকে সকলোৱে গম পায় এতিয়া চলিছে অগ্নিপথ। কিবা অগ্নিপথ আনিছে চৰকাৰে যে যিকোনো চাকৰি 4 বছৰ বা 5 বছৰ থাকিব। সেইটো ময়ো মানে ভালদৰে গম পোৱা নাই, আপোনালোকে চাগে মোতকৈ ভালদৰে গম পায় যে অগ্নিপথ মানে কি। তো তাৰ মাজতো আজি কি হৈছে, এনেকুৱা এটা ব্যৱসায় এটা আছে য'ত নেকি সাধাৰণ এটা হাউচৱাইফে এটা ব্যৱসায় এটা কৰি কেনে এটা নৰ্মেল জবত কৰি বেছি আজি ইনকাম কৰি আছে। তো ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব। মই আপোনালোকে একে নকওঁ, মই সেই বাইদেউৰ ঘৰত গৈ আছোঁ এতিয়া, সেই বাইদেউৰ ঘৰত যাম। যোৱাৰ পাছত আপোনাক সেই বাইদেউৰ মুখেৰে শুনাম যে বাইদেউ কি কৰি আছে, কি হয় কি নহয়, আৰু কিমান টকা এতিয়া বৰ্তমান ইনকাম কৰি আছে। আৰু মই কিছুমান তেখেতৰ যদি যিবোৰ হাউচৱাইফ আছে সিহঁতকো ইনকামৰ ৰাস্তা দি আছে। তো ভিডিঅ'টো চাই দিব, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এতিয়া আমি গৈ আছোঁ বাইদেউৰ ঘৰত। মই এইটো খাই লওঁ, আপোনাক দেখাই আছোঁ ৰ'ব। ধাৰ হৈ আছিল মানে অলপ লাইটটো অফ কৰা আছিল, যে লাইটটো দি দিলোঁ। তো এতিয়া অলপ পোহৰ বগা লাগিছে না এতিয়া অলপমান। তো মই কৈছিলোঁ আমাৰ বাইদেউৰ ঘৰত আহিম বুলি, আৰু মই কি কৈছিলোঁ যে এতিয়া বৰ্তমান চাওক অগ্নিপথ চলি আছে। মানে কি যিকোনো জব নহয়, পুলিচ আৰ্মি আৰু এনেকুৱা কৰি কিবা কিবি জব আছে। কি আপোনালোকে সকলোৱে গম পায় যে অগ্নিপথ লগাইছে, মানে কি 4 বছৰ বা 3 বছৰে এটা চাকৰি কৰিব পাৰিব, তাৰপিছত এখেতে ৰিটায়াৰমেণ্ট। তে আপুনি ভাবক আজি কি হৈ আছে চাওক, এটা মানুহ 30 বছৰ 40 বছৰ বা 50 বছৰ চাকৰি কৰি কেনেও তেখেতে কোনো চিকিউৰিটি কৰিব পৰা নাই। কোনো চিকিউৰিটি নাই, কোনো ফিউচাৰ নাই, কোনো মানে যোনটো কয় ছেটেলমেণ্ট বুলি কয়, ছেটেলমেণ্ট এতিয়ালৈকে হ'ব পৰা নাই। তো 3 বছৰ বা 4 বছৰত তেখেতে কি হ'ব কিবা পাই আছিল। কিন্তু যোৱা আজি 2-3 দিনমান হ'ল তেখেতৰ মানে হোৱাটছএপত এটা ফটো পাইছিলোঁ, আৰু সেই ফটোটো চাই কেনে মই নিজে মানে চক খাই গৈছোঁ, মানে আচৰিত হৈ গৈছোঁ। কাৰণ তেখেতে লিখা আছিল যে 1 উইক মানে এসপ্তাহৰ ভিতৰত তেখেতে 11,687 ইনকাম কৰিছিল এসপ্তাহত। মানুহে নৰ্মেলি জব কৰিলে 30 দিন কষ্ট কৰিব লাগে, 30 দিন ৰ'দত যাব লাগিব, আধা ঘণ্টা লেট হ'লে বছৰৰ পৰা গালি খাব লাগে, হয় কি নহয়? তো সেনেকুৱা কাম কৰি ইমান কষ্ট কৰি কিছুমানে 7,000 টকা দৰমহা পাই আছে, কিছুমানে 8,000 পাই আছে, কিছুমানে 10,000 টকা পাই আছে, কিছুমানে 12, কিছুমানে 15, কিছুমানে 1.5 লাখ 2 লাখ পাই আছে। কোনো এসপ্তাহত তেখেতে আজি এই কামটো কৰি তেখেতে মাত্ৰ এসপ্তাহৰ ভিতৰত তেখেতে 11,000 টকা ইনকাম কৰিছে। আৰু বহুতে এই কামটো কৰি এনেকুৱা ধৰণৰ ইনকাম কৰি আছে। তো আৰু মই বেছি নকওঁ, বাইদেউক মই চিনাকি কৰি দি আছোঁ কোন বাইদেউ হয়। আৰু মই আপোনাক কৈছিলোঁ যে আমাৰ আজি আহিছোঁ, তো আমাক চিঙৰা টিঙৰা চাহ তাহ দিছে। তো চাহ সকলোৱে খাই আছে, এইকেইটা চিঙৰা চাহ। আৰু তেখেতেতো ল'ৰা হয় আৰু তেখেতেতো ভাই হয়, আৰু তেখেতে আগতে ই ৰিক্সা চলাইছিলে। কোনো আজিকালি কোনেও ক'ব পাৰিব নেকি আগতে ই ৰিক্সা চলাইছিল বুলি? কোনো ক'ব নোৱাৰে। আগতে ই ৰিক্সা চলাইছিলে, কিন্তু এতিয়া আজি এই বাইদেউৰ লগত দুজনে ভাই ভনীয়েক হয়। আজি বাইদেউ যোনটো কাম কৰিছে সেই কামটো বাইদেউৰ লগতে বাইদেউ কি কৰিছে, তেখেতৰ ভায়েককো দিছে। আজি ভায়েকো কিবা না কিবা এটা ইনকাম কৰি আছে, দি আছে। তো আহক আমি বাইদেউৰ মুখৰ পৰা শুনো আৰু। তো বাইদেউ কওকচোন, আপুনি হোৱাটছএপত দিছিলে আপুনি যে যোৱা সপ্তাহত আপুনি 11,000 কিমান আছিলে বাইদেউ? 11,686 মানে এসপ্তাহত আপুনি ইনকাম কৰিছে। তো কেনেকুৱা লাগিছে আপোনাৰ? তো নমস্কাৰ, ফাৰ্ষ্টে মই সকলোকে নমস্কাৰ কওঁ। তো আপুনি গম পালে আমাৰ ছাৰে ক'লে মোৰ মানে 1 উইকৰ ইনকাম কিমানখিনি আহিছে। হয়, তাৰ আগতে বাইদেউ আপোনাৰ নিজৰ পৰিচয়টো দি দিয়ক, কাৰণ কিয় কাৰণে এতিয়ালৈকে মই আপোনাৰ নামটো কোৱা নাই এতিয়ালৈকে। আচ্ছা ঠিক আছে। তো ফাৰ্ষ্ট টাইম মোৰ নাম হ'ল মিছ ৰুবিয়া বেগম, আৰু মই ইয়াতে সাতগাঁও গুৱাহাটীতে নিবাসী। প্লাছ মই এতিয়া এটা ভাল বেংকত আছোঁ। তো আজি মই কামটো কৰা আপোনাৰ 18 মাহমান হৈছে। এই কাম মানে এইটো এটা বিজনেছ হয়, মানে এনেকুৱা বিজনেছ মানে কি ক'ব। আৰু মই নিজকে বহুত প্ৰাউড ফিল কৰোঁ যে মই এইটো বয়সত এইখিনি সময়ত মই এনেকুৱা এটা বিজনেছ পাইছোঁ যিটো আপোনাৰ ইণ্ডিয়াৰ নাম্বাৰ 1 আছে। তো আপোনাক ছাৰে ক'লে যে মোৰ উইকলি ইনকাম কিমান হয়। তো যিটো ইনকামৰ কাৰণে এজন মানুহ হওক, এজন যিকোনো ল'ৰা ছোৱালী হওক, এজন মহিলা হওক, যিটো ইনকামৰ কাৰণে আপুনি পুৰা মাহটো কাম কৰিব লাগে সেই ইনকামটো মই 1 উইকত পাইছোঁ। তো আপুনি ভাবক যে তেনেকুৱা 1 উইক মানে কি মাহত 4টা উইক।
তো সেনেকুৱা মোৰ 44,000 মোৰ ইনকাম হয় এতিয়া। তো মই নিজকে বহুত বহুত সুখী বুলি ভাবোঁ, কাৰণ মই এজন হাউচ ৱাইফ আছিলোঁ। তো এইটো মোৰ ল'ৰা, আপোনালোকে দেখিছে চাগে, হাই কৈ দিয়া বাবা হাই কৈ দিয়া। তো চেম তেনেকুৱা মই এজন হাউচ ৱাইফ আছিলোঁ, মই একো নাজানিছিলোঁ, কামটো বাদেই দিয়ক, মই ঘৰৰ পৰাও এনেকুৱা ওলা সোমা কৰা নাছিলোঁ যে এনেকুৱা এটা ফেমিলিৰ পৰা মই বিলং কৰোঁ। প্লাছ মই আজি এই কামটো কৰি দুবাৰ কলকাতা ৰিচিভ কৰিলোঁ, কলকাতা গ'লোঁ ফ্ৰী, পুৰা ফ্ৰী, 1 টকাও খৰচা যোৱা নাই মোৰ, পুৰা ফ্ৰী। আপোনাৰ কলকাতা ৱেষ্টাৰ্ণ হোটেল 5 ষ্টাৰ তাতে থাকি আহিলোঁ মই। তো তেনেকুৱা এটা অপৰচুনিটি এই বিজনেছটোত এই প্লেটফৰ্মত পাইছোঁ। তো মই বিচাৰোঁ যে মোৰ নিচিনা যিমান হাউচ ৱাইফ আছে চবৰে এই সময়ত নিজৰ এটা ৰাস্তা বাছি লোৱা, এটা নিজৰ সংসাৰৰ কাৰণে, নিজৰ ঘৰৰ কাৰণে, নিজৰ ফেমিলিৰ কাৰণে এটা ৰাস্তা বাছি লওক। যে আপুনিতো নিজে ইনকাম কৰি আছে আৰু বোলে আপোনাৰ লগত আপুনি এই কামটো আৰু কমচে কম আপুনি 2,000 না কিমান মানুহক বোলে দিছে এই কামটো, হয় কওকচোন এইটো বিষয়ে অলপ কিবা। বৰ্তমান ইয়াতে মই নিজে ইনকাম কৰি আছোঁ, প্লাছ মই মোৰ আণ্ডাৰত মই এনেকুৱা ফেমিলি কিছুমানক মই এই বিজনেছটো দিছোঁ। মিনিমাম আপোনাৰ 2,200 জন আছে মোৰ আণ্ডাৰত। 2,200? হয় 2,200। মই যেনেকুৱা ইনকাম কৰিছোঁ তেখেতসকলেও তেনেকুৱা ছেম ইনকাম কৰি আছে। মানে এতিয়া আপুনি চাওক, মই যদি ক'বলৈ যাওঁ আজি কি হৈ আছে যে চৰকাৰে চাকৰি ওলাই এটা এপ্লাই কৰে 1,000জন মানুহে, হয় কি নহয় বাইদেউ? কিন্তু তাৰ মাজত আজি কি হৈ আছে যে আজি আপুনি নিজে ইনকাম কৰিছে, কিন্তু এতিয়া আপুনি 2,200 মানুহৰ ইনকামৰ ৰাস্তা দিছে। মানে আপুনি 2,200টা ঘৰত আপুনি ইনকামৰ ৰাস্তা, বঢ়িয়া বঢ়িয়া। এখেত আপোনাৰ ভাই হয় চাগে? মোৰ নিজৰ ভাইজান হয়, মোৰ দাদা হয়। নামটো ছাৰ আপোনাৰ? নমস্কাৰ, হয়, আপোনাৰ নামটো? মহম্মদ ৰবুল আলী। হয়। আজি মই একচুৱেলি সেইকাৰণে মই বহুত গৌৰৱ কৰোঁ আৰু মই তেওঁৰ কাৰণে সদায় কৃতজ্ঞতা থাকিম, মানে গোটেই জীৱনভৰ। যেতিয়া আজি মোক এই বিজনেছটো মোৰ নিজৰ ভণ্টি হয়, মানে ৰিলেশ্যনত মোৰ ভণ্টি, কিন্তু মোৰ এই বিজনেছত তেওঁ মোৰ মেম হয়। আজি তেওঁ মোক এই বিজনেছত দিছে। আজি আপোনালোকে হয়তো গম পাব এজনে মোৰ মেম হয়, আৰু মোৰ বিজনেছত তেওঁ মোৰ ভণ্টি, মানে কি মোৰ সৰু ভণ্টি, কিন্তু তেওঁ মোক এটা ভাল এটা অপৰচুনিটি দিলে। মানে আপোনাক তেখেতে এটা ইনকামৰ ৰাস্তা দিছে আৰু যিটো মই আগতে যি এটা কাম কৰিছিলোঁ, যেনেকৈ ধৰক আপোনাৰ ৰিক্সা চলাই আছিলোঁ, আজিৰ পৰা 4 বছৰ আগলৈকে, মানে 3 বছৰ আগলৈকে চলালোঁ মই 4 বছৰ। তো চলোৱাৰ সময়তো মোৰ এনেকুৱা আছিলোঁ যে মই যিখিনি মই দিনটোত উপাৰ্জন কৰোঁ সেইটোতে মোৰ ঘৰ নচলিছিলে। আজি মই নিজকে মানে মই অলপ সুখী এইকাৰণে যে যিটো কাম কৰি আছোঁ, প্লাছ এই বিজনেছটোত ভাল প্লেটফৰ্ম দিলে, সেইটোৱে যে মোৰ ঘৰখন মানে ধুনীয়াকৈ আৰু উন্নতিৰ ভিতৰত গৈ আছে আৰু ভালকৈ অলপ চলিবলৈ সক্ষম হৈ আছে। যিহেতু মোৰ এটা উইকলি ইনকাম আহি আছে, মিনিমাম আপোনাৰ 5ৰ পৰা 6-7 মানটো মোৰ ইনকাম আহে, মানে উইকলি আহি আছে আপোনাৰ। এতিয়া ভাবক, য'ত নেকি আজি মানুহে কোনো চাকৰি বাকৰি নাই, ডিগ্ৰী পাছ কৰি, BCom পাছ কৰি, BA পাছ কৰি, হয় কি নহয়, কিমান ল'ৰা ছোৱালী বেৰোজগাৰ হৈ আছে, কোনো চাকৰি নাই, চৰকাৰ পৰিচালনা হৈ গৈছে, কি কৰোঁ কি নকৰোঁ। কিন্তু তাৰ মাজত আজি বাইদেউৰ দৰে বা আমাৰ ছাৰৰ দৰে এনেকুৱা কিছুমান তেখেতসকলে বাইদেউসকলে মানে কষ্ট কৰিছে বা কাম কৰিছে যে নিজৰ 2 পইচা ইনকাম কৰিছে আৰু আনকো দি আছে। আজি বাইদেউ প্ৰথমতে কৰিছিলে, আজি বাইদেৱে তেখেতৰ ভায়েকক দিলে, হয় কি নহয়। আৰু বাইদেউ নিজৰ মুখতে কি কৈছে যে এতিয়া তেখেতে 2,200 মানুহক এই কামটো দিছে। যেনেকৈ আজি মাহত সপ্তাহত ধুনীয়াকৈ 4-5 টকা পাই আছে, হয় কি নহয়। তো আপুনি আজি এতিয়া বহুত সুখী। তো ছাৰ আপুনিও এনে বেলেগ এই কামটো দিছে নেকি আপুনি? এতিয়ালৈকে মোৰ কিমান 18খন মানুহ আছে। বা কিমান? 1800। বাইদেউ দিছিলে 2,200, আপুনি দিলে 1800। 2,200 কেন হ'ল মোৰ নামতে 4,000। ছাৰ এই দুজন ভায়েক বহিনীকে মিলি কেনে আমাৰ দেশত বহুত ডাঙৰ এটা হেল্প কৰি আছে। বেৰোজগাৰ যোনটো কয় বেৰোজগাৰৰ প্ৰব্লেম বাইদেউতে কমাই আছে। চাওক 4,000 মানুহক এটা ইনকামৰ ৰাস্তা দিছে, হয় কি নাই। তো আপোনালোকে সঁচা কৰি বাইদেউৰ কাৰণে যদি মানে প্ৰাউড যদি কৰিছে, আপোনালোকে সঁচা কৰি বাইদেউ আৰু ভায়েকক যদি প্ৰাউড কৰিছে, আপোনালোকে কমেণ্টত লিখি দিব যে আই এম প্ৰাউড অফ ইউ, ঠিক আছে। আৰু বাইদেউ আমি শুনিছোঁ যে আপুনি স্কুল লাইফ বা কলেজ লাইফ তেতিয়া ট্ৰফি পোৱা নাছিলে, আজি বোলে এই বিজনেছটো কৰি কিয় ট্ৰফিও পাইছে আপুনি। তো আপুনি আমাক দেখাব লাগে ট্ৰফিখিনি। এইবিলাকত মোৰ যাব লগা, কিন্তু মোৰ একো মানে মোৰ হেৰি হোৱা নাছিলে, মানে ধৰক যেনেকুৱা আপোনাৰ মানে হেচিয়ত বা আপোনাৰ ক'ব গ'লে মানে মই সক্ষম আছোঁ। মই এটা ভয় কৰিছোঁ যে এখন 5 ষ্টাৰ যদি সোমাব যাওঁ, যিখন হোটেলত আপোনাৰ 500 টকা মিনিমাম চাহৰ একাপ চাহৰ দাম, তো তাতকৈ লাক্সাৰিয়াছ, তাতকৈ ডাঙৰ, সেইটো মই আজি এবাৰ নহয় দুবাৰ কলকাতা গ'লোঁ। কলকাতাত মই যিখন হোটেল দ্য ৱেষ্টাৰ্ণ হোটেল, মই সেই হোটেলত প্ৰায় আপোনাৰ 2 দিন 3 ৰাতি থাকি আহিলোঁ। তো পাৱাৰ অফ এমাৰেষ্টৰ কাৰণে আজি এইখিনি সম্ভৱ আছিল। মানে আপুনি কি পইচা দি গৈছে নে ফ্ৰী? মানে ফ্ৰী আপুনি 5 ষ্টাৰ হোটেল কৈছেন। তো আপোনালোকে যদি দ্য ৱেষ্টাৰ্ণ হোটেলটো চোৱা নাই, মই এই আমাৰ এইটো ভিডিঅ'তে মই তাৰে ভিডিঅ' অকণমান দি দিম, আপোনাক চাব পাৰিব যে দ্য ৱেষ্টাৰ্ণটো কেনেকুৱা। বহুত ডাঙৰ হোটেল হয়, মই শুনিছোঁ, আৰু এইটো আমেৰিকান ব্ৰেণ্ড হয়, ঠিক আছে। তো ছাৰ আপুনিও কিবা ট্ৰফি চফি পাইছে নেকি এনে কামটো কৰি কেনে, কিবা এৱাৰ্ড বা কিবা?
হয় নেকি হয়। আপুনি পাইছে য়েছ আচ্ছা বঢ়িয়া তো এতিয়াতো আপোনালোকৰ চাগে ট্ৰফিটো নাই দেখাবৰ কাৰণে য়েছ আছে এজন ঘৰত ঘৰত আছে ন তো একো নাই আমি এতিয়া বাইদেউ ঘৰত আছোঁ যিহেতু বাইদেউটো চাই লওঁ ন তো বাইদেউ আপোনাৰ ট্ৰফিটো চাওঁ এইটো চাই মই আচ্ছা। কেতিয়া মানে ভবা নাছিলো যে এনেকুৱা ট্ৰফি পাম সন্মান পাম গালো মানে এনেকুৱা লাগে যে যেতিয়া মই ষ্টেজত উঠো মানে মই এটা মিনিষ্টাৰে যেন এনেকুৱা মোক গামোচা পিন্ধাই মানুহে মানে আপোনাক গামোচা পিন্ধাই? হয় কাৰণ মই মানুহক এনেকুৱা ইনকামৰ ৰাস্তা এটা দিছো বঢ়িয়া, যিটো বঢ়িয়া। চৰকাৰে কৰিব পৰা নাই আজিৰ সময়ত সেইটো মই কৰিব পাৰিছো বুলি মই নিজকে বহুত প্ৰাউড ফিল কৰোঁ আৰু চব ট্ৰফি বা নিজৰ চাব যাম, মই ট্ৰফিটো চাব পাৰোঁ। তো আপোনাক মই টপিটোৰ নামটো দেখাই দিওঁ এইটো কিবা কিবি লগো দিয়া আছে চাগে বাইদেউহঁতৰ বিজনেছৰ কিবা লগো হয় তেখেতৰ নাম আছে ৰুবিয়া বেগম বুলি ATC মানে কিবা এটা আপোনাৰ কিবা এইটো ৰেংক নেকি হয় ছাৰ ৰেংক হয় আচ্ছা এইটো চানমাৰী গুৱাহাটী 5 জুন 2022 MLS মাৰ্কেটিং গ্লোব প্ৰাইভেট লিমিটেড আচ্ছা টিম গল্ডেন সলিউশ্যন বঢ়িয়া বঢ়িয়া তো এইটো আপুনি পাইছিলে ন হয় তো আৰু এটা চাব বাইদেউ সেইটো কলকাতাত পাইছিলো এইটো আপুনি কলকাতাত হয় ৱাও এইটো MLS লগত এইটো বিট কিবা দিয়া আছে হয়, বিট এচিব মই আচ্ছা। এইবিলাক এচিভ কৰিছো আপোনাৰ সেইটো কাৰণে কলকাতা দুবাৰ ফ্ৰী গৈ আহিলো তো বঢ়িয়া তো আমি প্ৰাউড ফিল কৰোঁ আৰু আপোনালোকে যোনে যোনে মোৰ ভিডিঅ'টো চাব ইউটিউবত বা চাই আছে তো আপোনালোকে যদি বাইদেউ কি বিজনেছ কৰিছে বা কেনেকুৱা ধৰণৰ বিজনেছ ধৰক বা আপোনালোকে জানিব ইচ্ছা আছে তো আপোনালোকে কি কৰিব পাৰে মেছেজ কৰিব পাৰে কমেণ্টত এটা কমেণ্ট কৰিব পাৰে যে কি বিজনেছ হয় কেনেকুৱা হয় আমি আপোনাৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰি ল'ম আমি আপোনালোক ডাইৰেক্ট কণ্টেক্ট কৰি ল'ম ঠিক আছে আৰু খালি বাইদেউ মুখেদি ক'লে নহ'ব কি মই সপ্তাহত 11,000 টকা পাই আছোঁ তো বাইদেউ আপোনাৰ এইটো কিবা চবুত আছেনে হয় আছে মানে ক'ত আছে এইটো মানে মোৰ ইয়াতে একাউণ্টত পইচা আহে নাই মই এইটো দেখাই দিব পাৰিম আচ্ছা আপুনি এইটো ডাইৰেক্ট অনলাইন হয় অনলাইন ঠিক আছে আমি ডাইৰেক্ট লাইভ চাম এতিয়া বাইদেউৰ মোবাইলত তেখেতে অনলাইন বুলি কিবা এটা আইডি আছে যোনটো বিজনেছ কৰে চবৰে কিবা এটা আইডি পায় বোলে তো এইটো খুলি আছে তো আহক আমি তেখেতৰ মোবাইলটো চাওঁ এইটো চাওক এইটো মোৰ আইডি হয় এইটো মোৰ নাম লিখা আছে ছাৰ আপোনাক দেখাই আছোঁ এইটো চাওক ৱেলকাম ৰুবিয়া বেগম আচ্ছা তেখেতৰ নাম দিয়া আছে তেখেতৰ ৰেংকটো দিয়া আছে এৰিয়া টিম কোঅৰ্ডিনেটৰ আচ্ছা ঠিক আছে বাইদেউ আপোনাৰ ইয়াতে ইনকামটো দেখাওক আপুনি ঠিক আছে এইটো চাওক আচ্ছা চাওক মই এটা আমাৰ চাই উইকলি আছোঁ ইনকাম আচ্ছা NFT মানে কি এইবোৰ ছাৰ এইবোৰ বেংকত সোমাই গৈছে NFT হয় আচ্ছা এইবোৰ Weekly. NFT মানে সোমাই গৈছে আচ্ছা হয়। আচ্ছা আচ্ছা এইটোৱে আছিল নেকি বাইদেউ আপোনাৰ হয়, হয়। 11,000 আচ্ছা আপোনাৰ কিবা TDS কাটিছে মানে আপোনাৰ হয়। টেক্স কাটে নেকি ইয়াতে হয়, হয়। আচ্ছা আমাৰ GST এইবিলাক কাটে টেক্স কাটে তো আপোনাৰ আহিছিলে 12,049 হয় আপোনাৰ আচ্ছা টেক্স কিবা কিবি কাটি কেনে এতিয়া আপোনাৰ পাই আছে 11,084 হয় তো বঢ়িয়া বঢ়িয়া তো আপোনালোকে দেখা পালে মই অনলাইন দেখাই দিলোঁ তেখেতৰ আইডি খুলি কেনে আপোনাৰ চবতে দেখাই দিলোঁ প্ৰুফো দেখাই দিলোঁ আৰু তেখেতে বিজনেছো কৰি কিছুমান ট্ৰফি পাইছে কিছুমান এৱাৰ্ড পাইছে আৰু বহুতো কিবি পাইছে তো ভিডিঅ'টো বেছি লং হৈ যাব তাৰ কাৰণে মই ইমান মানে দেখুওৱা নাই তো মেইন উদ্দেশ্য এইটোৱে হয় মই ভিডিঅ'টো কৰা এটাই উদ্দেশ্য আছিল কি আজি য'ত নেকি কোনো চাকৰি বাকৰি নাই তাৰ মাজতে চৰকাৰে অগ্নিপথ আনিছে হয় কি নহয় তো মোৰ এইটোৱে উদ্দেশ্য আছিল যে এই ভিডিঅ'টো যাতে আপোনালোকে চাই কেনে যাতে আপোনালোকৰ যদি চাকৰি আশাত যাতে বহি নাথাকে কাৰণ চাওক আজিকালি কি হৈছে সকলো মানে ডিগ্ৰী পাছ কৰি BA পাছ কৰি BCom পাছ কৰি মানে চাকৰি আশাতে বহি থাকে যে চাকৰি কৰিম সিহঁতে চাকৰি এপ্লাই কৰি থাকে চাকৰি পাইতো কৰিলে আৰু যদি নাপায় তেতিয়া কি হ'ব সেনেকুৱা তেখেতে চাকৰি আশাতে টাইমবোৰ খেদাই থাকে হয় কি নহয় তো তাৰ মই এইটো ভিডিঅ' বনাই এইটোৱে উদ্দেশ্য আছিল যে আপোনালোকে চাকৰি আশাত নাথাকি এনেকুৱা কিছুমান কাম কৰক কাৰণ কাম বহুত আছে খালি আপুনি চাব লাগিব কাম বহুত আছে তো এনেকুৱা কিছুমান কাম কৰক যাতে নেকি সমাজৰো ভাল হয় আপুনিও ইনকাম কৰিব পাৰে আৰু যদি আপুনি দুটা মানুহ যেনেকুৱা আমাৰ চৰকাৰৰ এটা উদ্দেশ্য আছে কিতাপত লিখা এটা মানে এটা মই পাইছিলোঁ এটা নিউজত যে চৰকাৰে কি কৈ আছে যে ভাৰতৰ যুৱ বন্ধুসকল আপোনালোকে চাকৰিৰ পিছত নদৌৰিব আপুনি আনক কেনেকুৱা চাকৰি দিব পাৰে সেইটোৱে চিন্তা কৰক তো মই সেইটোৱে কৈছোঁ যেনেকৈ আজি বাইদেউ বা ৰুবুল ছাৰে আপুনি দেখা পাইছে তো সেই দুজনে কি কৰিছে নিজে কিবা এটা ইনকাম কৰি আছে আৰু আনকো ইনকামৰ ৰাস্তা দি আছে হয় কি নহয় তো মই সেইটোৱে বিচাৰোঁ যে আপোনালোকেও নিজে কিবা এটা ভালদৰে কিবা এটা বিজনেছ কৰক বা কিবা এটা ভাল কাম কৰক য'ত নেকি আপুনি আৰু 10জনক কামৰ ৰাস্তা দিব পাৰে ঠিক আছে তো আজিৰ কাৰণে এইখিনিয়ে আছিল আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই কেনে আপোনালোকে জনাব আৰু কি বুলি আৰু মোৰ চেনেলটো যদি আপোনাৰ নিউ আছে ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব যাতে যিবোৰ এনেকুৱা ডেকা ল'ৰা ছোৱালী আছে যিয়ে নেকি ঘৰত বেৰোজগাৰ হৈ আছে চাকৰি কাৰণে মাথা মাৰি আছে চাকৰি কাৰণে মাথা মাৰি আছে কিন্তু চাকৰি পোৱা নাই
তো যাতে সিহঁতে যাতে প্ৰত্যেকটো যাতে আমাৰ ডেকা গাভৰু ডেকা ল'ৰা ছোৱালী যাতে সকলোৱে যাতে এই ভিডিঅ'টো পায় কেনে তেখেতে চাব পাৰে যে আমি কাম কৰি বিচাৰিলে বহুত ধৰণৰ কাম আছে ঠিক আছে। তো আজিৰ কাৰণে এইখিনিয়ে আছিল ঠিক আছে। থেংক ইউ, জয় হিন্দ, জয় ভাৰত। তেখেতসকলে চিঙৰা টিঙৰা খাই খতম, মই চিঙৰা খোৱাই নাই, এতিয়াও চিঙৰা আছে, চাহ আছে, তো আমি এতিয়া খাম এতিয়া। তো ঠিক আছে, থেংক ইউ, জয় হিন্দ, জয় ভাৰত। আৰু ভিডিঅ'টো সঁচাকৈ লাইক কৰিব। আপোনাৰ চাই ভিডিঅ' কিন্তু ভিউজ বহুত আহি আছে, কিন্তু লাইক নাহে, কমেণ্ট নাহে আৰু ছাবস্ক্ৰাইবটো নাহে। তো আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব, কাৰণ কি চাওক ছাবস্ক্ৰাইবটো কৰিলে আপোনাৰ একো লছ নাই, আৰু কৰাটো বহুত কষ্ট পোৱা নাই, কষ্ট নালাগে হয় কি নহয়। কিন্তু মোৰ আপোনালোকৰ এটা ছাবস্ক্ৰাইবত হয়তো মোৰ মানে লাইফত কিবা এটা আহিব পাৰে হয় কি নহয়। তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, লাইকো কৰি দিব আৰু কমেণ্টো কৰি দিব। থেংক ইউ, জয় হিন্দ, জয় ভাৰত।